দবকাৰ গণধৰ্ষণ কাণ্ড অন্যতম অভিযুক্ত আব্দুল আলিম ওৰফে আলিমুদ্দিনক গ্ৰেপ্তাৰ ধনশিৰি চাইডিঙৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আব্দুল আলিমক দবকাৰ দীঘলজাৰুণী গাঁৱত সংঘটিত দলবদ্ধ ধৰ্ষণ কাণ্ডই জোকাৰিছে ৰাজ্য পৈশাচিক ঘটনাটো পোহৰলৈ অহাৰ পিছতে চৌদিশে কেৱল ধিক্কাৰ গৰিহণা ধৰ্ষণকাৰীক উচিত শাস্তিৰ দাবীত প্ৰতিবাদো কৰিছে উত্তেজিত ৰাইজে গোপন তথ্যৰ ভিত্তিত যোৱা নিশা দবকা আৰক্ষী চক্ৰ পৰিদৰ্শক জিয়াউৰ ৰহমানৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অন্যতম অভিযুক্ত আব্দুল আলিম ওৰফে আলিমুদ্দিনক অসম নাগালেণ্ড সীমান্তৰ ধনশিৰি চাইডিঙৰ পৰা গ্ৰেপ্তাৰ কৰে ধৰ্ষণ কাণ্ড সংঘটিত কৰা এতিয়ালৈকে 4জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দবকা আৰক্ষী আব্দুল মতিম নামৰ আন এজন অভিযুক্ত বৰ্তমানলৈকে পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে তুমি ধৰিছিলা কেইজন আছিল তোমাৰ লগত তোমাৰ নাম কি মোৰ নাম আব্দুল আলিম ধনশিৰি চেণ্টাৰত নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণীতা মৰাঙে আৰু দুগৰাকী পেনেল অধিবক্তা ৰূপালী গোস্বামী আৰু দীপাংকৰ হাজৰিকাক লগত লৈ আজি দবকা ধৰ্ষণ কাণ্ডৰ ভুক্তভোগীৰ ঘৰলৈ গৈ ভুক্তভোগীৰ মানসিক তথা আৰ্থিক অৱস্থাৰ বুজ লয় নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা এই সদ্যহতে হৈ যোৱা দবকাত যিটো হৃদয় বিদাৰক ৰেপ দলবদ্ধ গেং ৰেপৰ যিটো হেৰি হৈ গৈছিলে তাৰ ভুক্তভোগীক আমি লগ কৰিবলৈ আহিলোঁ তাৰ লগতে ভুক্তভোগীয়ে এই হৃদয় বিদাৰক ঘটনাৰ ফলত যিখিনি সা সুবিধা আমাৰ ফালৰ পৰা তেওঁৰ পুনৰবাসৰ বাবে পাব লাগে সেইখিনি সা সুবিধাৰ কথা জনাবলৈ আৰু তেখেতৰ মনৰ কথা বা তেখেতৰ মানসিক হেৰিৰ বুজ ল'বলৈ আমি আজি নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা আহিছোঁ মই আহিছোঁ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব প্ৰণীতা মৰাং আৰু মোৰ লগত আছে আমাৰ পেনেল লয়াৰ ৰূপালী গোস্বামী আৰু দীপাংকৰ হাজৰিকা দবকাৰ পৰা বাবুল তালুকদাৰ সহযোগত কামপুৰৰ পৰা ৰূপজ্যোতি ভূঞা আছাম টক্স